Hello student, good morning to all of you. Here I am to take your nursery class Ohomia and Ohomia Borno Porisoy. Okay, so in my last class we have done what is page number 8, right? Today I am going to start page number 9. What it is from Tor to Modinano. Okay, so let's see. Okay. So first of all, I'm going to read it and take out your book and just see how can we read it, okay? Then you have to by heart it at your home, okay? So here you see. Tore toka, tore tors, tore tire, thore thoga, thore thot, thore thelagari, dore dalim, dore deuka, dore dola. ধরে ধল ধরে ধারি ধরে ঠেকি নরে হরিণ মধিন নৰে হৰিণ মধিন নৰে কাণ মধিন নৰে ৰণ ঠিক আছে এনেকৈ তোমালোকে ঘৰত পঢ়িব লাগিব now I'm going to write it on the board, okay? Then you just see how we write, then we practice it, okay? You should practice it at your home also, right? See so তৰটো কেনেকৈ লিখিব লাগে প্ৰথমতে এনেকৈ দিয়া তাৰ পিছত এনেকৈ দিয়া তাৰপিছত এনেকৈ দিয়া তো তৰে কি হয় তৰে টকা হয় টকাটো ইউ নো না ডু নো এবাউট টকা মানি ওকে টকা তাৰ পিছত টৰ্চ লাইট ৰাইট torch. Then tire means what? It's not about wheel, just tire, okay? Next thore thoga ধৰে ঠগা ঠগা তোমালোকে চিনি পোৱা না তোমালোকে কনচেপ্ট পঢ়িব জানা তোমালোকে সৰু বাচ্চা কনচেপ্ট পঢ়িব নাজানা চাগে কনচেপ্ট যি ঠাইত ৰখা হয় ৰখি পঢ়া হয় ঠগা তাকে বোলে মানে ৰেহেল এইয়া ঠগা অ'কে তাৰপিছত থট তোমালোকে জানানে মুরগির ঠট থেকে পশু পক্ষীর ঠট থাকে কিন্তু মানুহৰ ঠট নাথাকে কিন্তু মানুহৰ ওট থাকে ঠিক আছে ওট থাকে ঠট নাথাকে মনত ৰাখিবা এই যেনেকৈ এয়া চিলনীৰ ঠট দেখাইছে ৰাইট তেনেকুৱা তাৰপিছত ঠেলা গাড়ীটো তোমালোকে জানা দেখিছাই ৰাইট ঠেলা গাড়ী নেক্সট দৰে কি হয় দৰে ডালিম দৰে ডেউকা নেক্সট দৰে ডলা দৰে ডালিম তোমালোকে জানা ডালিম তোমালোকে খোৱাৰাই ডেউকা মানে কি উইংছ পাখা অ'কে নেক্সট দৰে ডলাটো তোমালোকে চিনি পোৱাই ৰাই যদি চিনি পোৱা মাক সোধা মায়ে দেখাই দিব ডলা কি বস্তু ঠিক আছে তাৰপিছত ধৰে কি হয় ঢোল ইটছ এ ওৱান কাইণ্ড অফ ইনষ্ট্ৰুমেণ্ট ৰাইট ঢোল এইয়া ঢোল চোৱা ঢোল ইয়াত মাৰিলে শব্দ হয় অ'কে আমাৰ অসমত খুবেই চলে ঢোলটো বিহু উৎসৱত ঢোল বজোৱা হয় ৰাইট ঢুলীয়াবিলাকে ঢোল বজায় নেক্সট ধাৰিও চিনি পোৱা তোমালোকে নাপালে আব্বা মাক সোধা কৈ দিব ধাৰি কি বস্তু দেন ঢেঁকী চিনি পোৱা পিঠা বনাই যায় ঢেঁকীত খুন্দি
চাউল খুন্দে আৰু বেলেগ বস্তু খুন্দে ৰাইট নেক্সট মধিনান্ন মধিনান্নৰে কি হয় হৰিণ the beautiful animal deer right হৰিণ তাৰপিছত কাণ your ear right কাণ তাৰপিছত কি হয় run the war okay war যুদ্ধকৰণ বুলি কোৱা হয় okay now you see how I read it this is practice at your home tore toka tore torch tore tire thore thoka thore thot thore thela gari dore dalin dore deuka dore dola dhore thol dhore dhari dhore theki বন্ধিনৰে হৰিণ মধিনৰে কাণ মধিনৰে ৰণ ঠিক আছে এনেকৈ তোমালোকে ঘৰত এইকেইটা পঢ়াৰ মুখস্থ হা এতিয়া আমি তাৰ পৰা মধিনৰে ন লৈকে কেনেকৈ লিখিব লাগে সেইটো মই তোমালোকক শিকাই দিম ঠিক আছে চোৱা তোমালোকে ঘৰত পঢ়ি আছে নে নাই পঢ়ি থাকিবা কিন্তু মই খবৰ ল'ম ঘৰত ভালদৰে পঢ়া শুনা কৰা আৰু পৰীক্ষাত ভাল নম্বৰ আনা ঠিক আছে এতিয়া আমি কি কৰিম মদিনাৰ তৰ পৰা মদিনাৰ ন লৈকে লিখিম ঠিক আছে চোৱা মদিনাৰ তটো কেনেকৈ লিখিব লাগে প্ৰথমতে এনেকৈ দিয়া তাৰ পিছত এনেকৈ দিয়া মদিনাৰ ত হ'ল মদিনাৰ থ মদিনাৰ থটো এনেকৈ দিয়া ঠিক আছে নেক্সট মদিনাৰ দ হা দটো এনেকৈ দিয়া ঠিক আছে হ'ল এতিয়া ধটো সিম্পল ধটো এনেকৈ দিয়া ঠিক আছে এতিয়া মধিনান্নটো এনেকৈ দিয়া প্ৰথমতে তাৰপিছত এনেকৈ হ'লে মধিনান্ন ঠিক আছে এনেকৈ তোমালোকে এইকেইটা ঘৰত লিখিবলৈ চেষ্টা কৰা হা ইউ শুড প্ৰেক্টিছ এট ইউৰ হোম ঠিক আছে so for today it's enough stay at your home and keep studying okay thank you